ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই চয়নিকা বৰাই মোৰ চেনেল হেঙুলীয়া বেলিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বৰ পবিত্ৰ দিন, আজি শিৱৰাত্ৰি। আৰু শিৱৰাত্ৰি আমাৰ গাঁৱত প্ৰতি বছৰে হৈ আহিছে। এটা সৰুকৈ মন্দিৰ স্থাপন কৰিছিলে আৰু তাতে শিৱৰাত্ৰি সকলোখিনি কাম হৈ আছে। দেখুৱাম। সৰু ডাঙৰ বুলি কোনো কথা নাই, চবতে ভগৱান বিচাৰিলে চবতে পোৱা যায়। গতিকে সৰু ডাঙৰ বুলি কথা নাই, আমি তাতে মই সেৱা কৰি আহিলোঁ। সেৱা কৰা সেইখিনি ভিডিঅ' কৰা নহ'ল, কিছুমান মানে ইমান উৎপাত হ'ল ৰাতিপুৱা, কৰাই নহ'ল ভিডিঅ'। মই এইখিনি আজিৰ দিনটো মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ'টো চাই থাকিব। গাঁৱৰ সকলো গোপিনীয়ে বাবা প্ৰসাদৰ কাম কৰি আছে আৰু তেওঁলোকৰ এটা এটা মন্তব্য লৈ লওঁ বলক। মানুহকেইজনীয়ে কিমান কামত ব্যস্ত হৈ আছো। মানুহ চাইছে তোলো হওক দে যে হওক দে, হেৰিটোলৈকে আহি পালি যে এইটোৱে ভাল হ'ল দে। আমি কিমান ভগৱানৰ প্ৰাৰ্থনা কৰিছো এবাৰ যাওঁ, হেৰি মাইনে আমাকহে চিনি নাপায়, হয় নে নহয়? এতিয়াতো গাড়ী ভাড়াটো কিমান মনত পেলাই আছো। আমি গাড়ী ভাড়াটোও কৈ আছো, হয় মামু ঘৈণীয়েকৰ কথা, ৰুবু ঘৈণীয়েকৰ কথা। আজিহে পাব, এইবাৰহে পালেহেঁতেন ন। যোৱাবাৰ পাইছে। কিবা আহে দুজনে এই চিনেমা নন্দ পিতেকত ধৰা নাছিল জানো? ৰঞ্জু বৌ, আপোনাৰ মন্তব্য কওক এতিয়া, কেনেকুৱা লাগিছে আজি? সেহেঁতিকে সদায় অকণ সংগত আহিবি, হয়নে নহয়? সংগত সদায় আহিবি আকৌ। সংগত আহিলেহে সংগ পাব ন মানুহে। আপোনাৰ কেনেকুৱা লাগিছে অনুসুই? মাইনা এই মিঠৈ টুঙা চঙি উঠা। মিঠৈ টমনি আছে, মিঠৈ টুঙা চব ইজনে সদায় ধৰি আছে। হ'ব এতিয়া বুজিছ না? একদম এইয়া সাঁতুৰি টুঙাই আছো, সেইটো কাৰণে উঠিছে। ফটো উঠিব লাগিব নে মিঠৈ টমনি আছে? এইটো কথা নাই চাচোন, এইটো কম কথা কৈছে না। আজিতো শিৱৰাত্ৰি, শিৱৰাত্ৰিৰ বিষয়ে এতিয়া আপুনি কি ক'ব খোজে? কিহৰ কাৰণে আজি শিৱৰাত্ৰি পতা হৈছে? মানে আমি শিৱৰাত্ৰি প্ৰতি বছৰে ভালকৈ পাতো। কিহৰ কাৰণে হয় আজি শিৱৰাত্ৰি দিনটো? কিহৰ কাৰণে? পাৰ্বতী আজি লগ্ন দিন। সেইটো কাৰণে পাৰিছে দে প্ৰশ্নটো। এতিয়া আপোনাৰ মনটো কেনেকুৱা লাগি আছে? বহুত ভাল লাগি আজি বহুত ফূৰ্তি আমাৰ মন। সেইটো কাৰণে ঢোল বিডাল হয়, আজি বহুত ষ্টাৰ্ট কৰিছো মানে। আজি শিৱৰাত্ৰি নহয় জানো? আৰু পিছফালে আমাৰ আৰু আছে প্ৰগ্ৰাম, তাত আমি অংশগ্ৰহণ কৰি সকলোৱে গাওঁ, নাচিম বাগিম। বৌ, আপুনি যে এতিয়া যে এয়া যে কৈ যে আছে, এয়া কি বাবা প্ৰসাদ ন? এতিয়া আপোনাৰ মনটো কেনেকুৱা লাগি আছে? খাবলৈ মজা। তারা কবে
নিজ নিজ আত্মজ্ঞান কৃতার্থ বনন্তরে যথার্থ জানিতে জ্ঞান কারণ পারিবে এই গুণ সংসার অন্তরঙ্গ পরিযুক্ত জ্ঞান সদা ভুকি উদর ভিডিও তাৰে দিনটোক কেইটামান ফটো দি দিছোঁ আৰু লগতে মোৰ আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।